এইফালে আকৌ দুপৰীয়া সময়ত মায়ে মোক পঠালে মামীহঁতৰ ঘৰলৈ বুলি। আহি পিনি দেখিছো যে মামীহঁতৰ ঘৰত চব্জি উলিয়াই থৈছে বিকিবলৈ বুলি। তেওঁ পাছে আলিতে বহি আছিলে। পাছে শাক পাচলিখিনি তেওঁলোকৰ নিজৰ ঘৰতে কৰা। দৰৱ দিয়া সেই বজাৰৰ চব্জিখিনি খোৱাতকে ঘৰতে কৰি লোকেল চব্জি খোৱাটোৱে ভাল। দেহাটোও সুস্থ থাকে আৰু বেমাৰ আজাৰ পৰাও মুক্ত পোৱা যায়। পাছে মই আহিছিলো টেঙামৰা গুটি নিবলৈ। মই পাছে এই বস্তুটো খাই বহুত বেছি ভাল পাওঁ। পাছে বাৰীখন হৈছে মামাহঁতৰ ঘৰৰ, কিন্তু গোটেই কামখিনি এই দাইজনে কৰে। তেওঁক ক'লো যে বোলো মোক কেইটামান গুটি ছিঙি দিয়ক। তেওঁ পাছে মোক পটাপট কেইটামান গুটি ছিঙি দিলে। তাৰ পাছত আহি গলো ডাইৰেক্ট মই ঘৰলৈ বুলি। তাইকো পাছে মানিব লাগিব দেই, ইমান ধুনীয়া এখন বাৰী পতাটো কম চোজা কথা নেকি? বাৰু ভালেই হৈছে দিয়ক। ইফালে আকৌ ঘৰলৈ অহা দেখি পাপাই ক'লে যে বোলে মোক চুলিত অকণমান কালাৰ কৰি দে। পাপাক মই কালাৰ চালাৰ কৰি দি ডাইৰেক্ট আহি গলো অকণমান চাহ পাতিবলৈ বুলি। যিহেতু মায়ে পাপাই দুইটাই বহুত দেৰি ধৰি পিনি পথাৰত কাম কৰি আছে। যিহেতু বছৰি আমাৰ ঘৰত জলকীয়া খেতি কৰা হয়, সেয়েহে এইকেইদিন মাহঁতে মিলি পিনি জলকীয়া পুলি ৰুই আছে। মইনো পাছে কি কৰিম কি নকৰিম বুলি ভাবি থাকোতে এইফালে দেখিলো যে মায়ে বেলফৈ কেইটামান আনি পিনি ঘৰত থৈ দিছিলে। টেঙা মুখ আগত থৈ আৰু ৰখি থাকিব পাৰি নেকি? এইফালে ধুনীয়াকে পথাৰলৈ আনি কাটি কুটি ময়ো খালো, লগতে মাকো দিলো। বাৰু আজিলৈ আহিছো দেই।